কৰিছে তেওঁ এতিয়া বৰ্তমান এজন মানে SCS বিষয়া গতিকে তেওঁলোক দুয়োজনে শিক্ষক আৰু শিক্ষয়িত্ৰী আৰু তেখেত গগন চুতীয়া পুৰস্কাৰ পাইছে এই কথাটো জনালোৱে আৰু তেওঁৰ সন্তানেও SCS পাছ কৰি পেলাই অসমৰ লগতে ধেমাজিবাসী ৰাইজৰ গৌৰৱ কঢ়িয়াই আনিছে গতিকে ধেমাজি জিলাৰ এখনি ঐতিহ্যপূৰ্ণ গাঁও হৈছে ফুবলীয়া গাঁও। এই গাঁওখনত অতীতৰ পৰা চলি আহিছে এই বিহু সভা। এই বিহু সভাখনি গাঁওবাসীয়ে অতি উলহ মালহেৰে সমূহীয়াকৈ অনুষ্ঠিত কৰি প্ৰতি বছৰে পালন কৰি আহিছে। এই বিহু সভাত যোগ্যজনক উপযুক্ত সন্মান প্ৰদৰ্শন কৰি সন্মান জনাই অহাটো এক উল্লেখনীয় পদক্ষেপ। যোৱা ইংৰাজী 14 মে 2025 তাৰিখে এই বিহু সভাখনি সফলৰূপে ৰূপায়ণ কৰিবলৈ সভাপতি কামেশ্বৰ গগৈ আৰু সম্পাদক হেমন্ত গগৈয়ে সকলো ৰাইজক আহ্বান জনায়। সভাত বিশিষ্ট অতিথি বক্তা হিচাপে উপস্থিত থাকি ৰাইজৰ লগত মত বিনিময় কৰে ৰাজ্যিক কৃতি শিক্ষক বঁটা লাভ কৰোঁতা গগৈ চুতীয়া, তেখেতৰ সহধৰ্মিনী অঞ্জলি চুতীয়া, অৱসৰী কৃতি শিক্ষক প্ৰণৱ যোগবিদ অতুল গগৈসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি। এইবাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গাঁৱৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক প্ৰমাণপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সভাখনি সুন্দৰৰূপে পৰিচালনা কৰিছিল সভাপতি কামেশ্বৰ গগৈয়ে। ৰাইজৰ এনে পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে জিলাখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি সকলোৱে মত প্ৰকাশ কৰে। সেই ভক্তক এজন অগাধ পণ্ডিত তেখেতক যেনেকৈ বেদ পঢ়াবলৈ যোৱাটো বা বেদৰ জ্ঞান দিবলৈ যোৱাটো এটা জ্যেষ্ঠ কাম আছিল, ঠিক তেনেকৈ মোৰ অৱস্থা। মই ইয়াতে আহি যিসকল বৰেণ্য ব্যক্তিক লগ পাইছোঁ তেখেতলোকক দেখিলে মই এনেই ভয় খাওঁ। সেইকাৰণে ভয় খাওঁ তেখেতলোক খেলা বছৰ মানুহ নহয় যে আপোনালোকে যে গুণৰ কোঁৱৰ তেখেতক আমি এজন বিদগ্ধৰ অংকৰ ভাস্কৰ্য বুলি জানো ধেমাজি জাতীয়। ইয়াতে আছে আমাৰ অতুল গগৈ, তেওঁ এজন আন্তৰ্জাতিক খ্যাতি লাভ কৰা যোগবিদ। ইয়াতে আছে অসমৰ বিভিন্ন প্ৰান্তত অভিজ্ঞতা উতলি আৰক্ষী দায়িত্বত থকা কামেশ্বৰ গগৈ আৰু বহুকেইজন আছে, গগৈছা আছে, তেখেতলোকৰ নাম মই শুনি আছোঁ। আমি সৰুৰে পৰা ফুবলীয়া গাঁওখনৰ বিষয়ে জানো। মোৰ ঘৰ চৌখানগাঁও আৰু ফুবলীয়া গাঁৱৰ বিভিন্ন ধৰণৰ সম্পৰ্ক মানুহ আছে। মোৰ ইয়াত মোবাইল আছে, আমি আগতে আহিছিলোঁ, কিন্তু কালক্ৰমত আমি এতিয়া এইবিলাক পাহৰি গৈছোঁ। ইয়াতে ভদেশ্বৰ গগৈ এজন আছিলে, তেওঁ মোবাইল মই পাহৰি গৈছোঁ এতিয়া, কিন্তু নামটো মনত আছে এইখন গাঁৱতে। কিন্তু সেই মানুহজনে এটা সময় আমাৰ ঘৰলৈ গৈছিলে। যি কি হ'ব লাগে, মই যিমানটো জানো যে ফুবলীয়া গাঁওখন এখন ঐতিহ্যপূৰ্ণ গাঁও। ইয়াতে ডক্টৰ সৃষ্টি হৈছে, ইঞ্জিনিয়াৰ সৃষ্টি হৈছে, শিক্ষক সৃষ্টি হৈছে, বিভিন্ন ধৰণৰ অসমত চাকৰি কৰিব পৰা ব্যক্তি সৃষ্টি হৈছে। ইয়াতে ধনেশ্বৰ গগৈৰ নিচিনা ভাল ভূ গায়ক সৃষ্টি হৈছে এখন গাঁৱত। গতিকে এনেকুৱা এখন গাঁৱত মই কথা কওঁ যে আমি যেতিয়াবা জানো ইয়াৰ গাঁৱৰ ডেকাসকলে যেনেদৰে বিহু কৰিব পাৰে, সি এটা ধেমাজিত নাম থকা এটা অঞ্চল, এই এটা ঐতিহ্যপূৰ্ণ গাঁও হিচাপে চিহ্নিত হৈ আছে। এই গাঁওখন আজি চিনাকি নহয়, এখন আমাৰ প্ৰাক স্বাধীনতা আগৰে গাঁও এখন। এইখন গাঁও ভূমিকম্প আগৰ গাঁও। ইয়াত বিভিন্নজনে বিভিন্ন ধৰণে সাংস্কৃতিক, অৰ্থনৈতিক, আৰ্থিক বা ৰাজনৈতিকভাৱে বৰঙণি আগবঢ়াই গৈছে। ইয়াতে ভালেকেইজন ৰাজনৈতিক ব্যক্তিয়ে যে অসমত জবটো পাই থাকিব সক্ষম হৈছে। ধনেশ্বৰ গগৈৰ নিচিনা এজন সুযোগ্য সন্তান
এইখন গাঁৱতে জন্ম হৈছিলে। তেখেতলোকক আমি জানো তাৰমানে যে আমি সেইবিলাক মানুহৰ নাম শুনিলে আমি ভয়ত থাকিবলগীয়া হয়। গতিকে মই সেইকাৰণে কৈছোঁ যে আচলতে যে হুকক বেদজ্ঞান দিবলৈ অহা যি সাহস আৰু মই আপোনালোকৰ আগত কথা কোৱা সেই অৱস্থা, তথাপিও আপোনালোকে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই সৰুটি ৰাইজলৈ হাজাৰবাৰ মই সেৱা জনাইছোঁ আৰু সদায় মই জীয়াই থকালৈকে মনত ৰাখিম যে আগতেও মই এই নামঘৰ ভাগি অংশগ্ৰহণ কৰিছিলোঁ। তাত আমাৰ আচাৰ্য অতুল গগৈদেৱে আমাক মাতিছিলে, আমাৰ সন্তানকো মাতিছিলে। আমি তেতিয়াই তেখেতৰ যি সমাজত ভালপোৱা, যি প্ৰকৃতিক ভালপোৱা পৰিচয় পাইছিলোঁ, সেই সময়ত তেখেতে আমাক মাতি আমাৰ দ্বাৰাই বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰিছিলে। গগৈ ছাৰ মনত আছেনে চাগে? আমাৰ বিশ্বগু হয়নে? যে আমি তেতিয়া তেখেতে ক'ৰ পৰা গছ পুলি আনিছে নাজানো, ফৰেষ্টৰ পৰা আনিছোঁ বুলি কৈছিলে। আমাক কিন্তু ঠায়ে ঠায়ে ইয়াত আমি গছ পুলি আমাক লগাইছিলে। গতিকে সেইটোলৈ কাম আজিৰ পৰা হলেন বছৰ আগৰ কথা, আজিৰ পৰা ক'বই 10-12 বছৰ আগৰ কথা। গতিকে তেতিয়াৰ পৰা তেখেতে এইখন গাঁৱত অৰিহণা যোগাই আহিছে যে আপোনালোকৰ ইয়াতে আজি মধ্যমণি হিচাপে চিনাকি দিয়া আমাক পৰিচয় কৰি তেখেত এজন মেধাসম্পন্ন ছাত্ৰ। তেখেতে এই গাঁওখনক যথেষ্ট সন্মান কৰিব জানে আৰু সেই গাঁওখনলৈ তেওঁ সন্মান কৰি আহিছে। আৰু যিকেইটা লাগে মই যে কি কৰোঁ আপোনালোকৰ যে কথাবোৰ কৈ থাকিলে ওলাই গৈ থাকে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কথা ক'বলৈ বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল বয়োজ্যেষ্ঠসকল, নামঘৰীয়া আৰু আই মাতৃসকল, এয়া লুইচ গগৈ উপহাৰ দিছে। লুইচ গগৈ হৈ মাতৃ ঐক্যবছৰটো ইয়াৰ পিছত আহিব ঋতুৰাজ গগৈ, আহি পোৱা নাই ঘৰখনো। পূবাৰী গগৈ আহি পোৱা নাই। হোমেন গগৈ আহিছে। হোমেন গগৈ এয়া লুইচ গগৈ উপহাৰ দিছে। লুইচ গগৈ হৈ মাতৃ ঐক্যবছৰটো ইয়াৰ পিছত আহিব ঋতুৰাজ গগৈ, আহি পোৱা নাই ঘৰখনো। পূবাৰী গগৈ আহি পোৱা নাই। হোমেন গগৈ আহিছে। হোমেন গগৈ তেনেধৰণে তেওঁ পৰিশ্ৰমৰ খাতিৰত ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণে ভালদৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দুয়োটাতে ভাল ধৰণে পাছ কৰাৰ কাৰণে সঁচাকৈ আমি বহুত সঁচাকৈ ধন্য যে ৰাজদীপৰ দেউতাক এজন ইমান পৰিশ্ৰমী এজন ব্যক্তিৰ সন্তানে ইমান গাঁওখনলৈ ভাল। ইয়াৰ পিছতে লুইচ গগৈ আহি পোৱা নাই, তেওঁৰ মাতৃ আহিছে। আৰু লুইচ গগৈ হয় আমাৰ এয়া লুইচ গগৈ উপহাৰ দিছে। লুইচ গগৈ হৈ মাতৃ ঐক্যবছৰটো ইয়াৰ পিছত আহিব ঋতুৰাজ গগৈ, আহি পোৱা নাই ঘৰখনো। পূবাৰী গগৈ আহি পোৱা নাই। হোমেন গগৈ আহিছে। হোমেন গগৈ
লাভ কৰা ৰাজদীপ গগৈ আমাৰ মন্ত্ৰী পুৰস্কাৰ দিব। শ্ৰেষ্ঠ নম্বৰ পাইছে গাঁৱলৈ কঢ়িয়াই আনিছে আমি বিশেষভাৱে আমি আমন্ত্ৰণ জনাই অনা গগন ককাইদেউ আৰু মোৰ তৰফৰ পৰা শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ গাঁৱৰ যিকোনো ক্ষেত্ৰত কিবা অনুষ্ঠান যদি আমি পাতিব লওঁ